হেল্ল', আজি আমি যাব ওলাইছোঁ জীয়াঢলমুখ আৰু জানিয়ে মই ঘৰত আহি আছোঁ আৰু জীয়াঢললৈ আমাৰ ঘৰৰ পৰা লাগে 1.5 ঘণ্টা। চবেই ওলাই ভাইটিৰ লগৰটোৱে কালি সি আহিছিল আমাৰ ঘৰত থাকিবলৈ, তাকো লগত লৈ আহিছোঁ। একদম গাঁৱৰ পৰিৱেশ কি যে ধুনীয়া, চব পিনে গ্ৰীনাৰী দেখি মনটো এনেই ভাল লাগি যায়। আৰু অলপ আগত গৈ ভণ্টি উঠিলে ফটো। আমাৰ তেনেকৈ একো ফটো উঠা নহ'ল, তাৰ পৰা আনি অলপ দেৰি ৰখি তাৰপাছত আমি আহিলোঁ এখন দোকানলৈ। মাৰ চিনাকি আছিল, ইয়াতে বহি চবেই অলপ দেৰি চাহ খাই মেলি তাৰপাছত আমি আহিলোঁ কাপোৰ ল'বলৈ। যিহেতু মাৰ বিহু কাপোৰ ল'ব আছিল, তাৰ কাৰণে আমি কাপোৰ লৈ ল'লোঁ। তাৰপাছত কাপোৰ লৈ মেলি আমি আহিলোঁ ঘৰলৈ বুলি। আৰু নেক্সট মিনি ব্লগত মই আপোনালোকক মেখেলা চাদৰ কিছু দেখাম হা। বাই।